ডাঙৰীয়ানীৰ যি মন্তব্য ভোটৰ অংকত যি মন্তব্য কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। এয়া প্ৰৰোচনামূলক আৰু ষড়যন্ত্ৰমূলক বুলি মই আখ্যায়িত কৰিছোঁ। কাৰণ আমি জনামতে কোনো বিদেশী নাগৰিক বা তেওঁৰ সতি সন্ততিৰ নাম ভোটাৰ লিষ্টত কোনো কাৰণতে অন্তৰ্ভুক্ত কৰিব নোৱাৰে। নতুন ভোটাৰ যিসকল আছে, যিসকলক ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰা হয়, তেওঁলোকৰ পূৰ্বপুৰুষৰ 1965 চনৰ ভোটাৰ তালিকা, 1951 চনৰ NRC বা অন্যান্য বৈধ নথিপত্ৰৰ সমৰ্থনত এজন বৈধ ভাৰতীয় নাগৰিকৰ উত্তৰাধিকাৰী হিচাপে তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়। এইটো নিয়ম। শিৱামণি বৰা ডাঙৰীয়ানী যিটো মন্তব্য কৰিলে যে মই বিডিঅ' হৈ থাকোঁতে কোনো কাগজ পাতি পৰীক্ষা নকৰাকৈ একাংশ মানুহৰ নাম ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰিছে, গতিকে সেই ভোটাৰখিনি তেওঁৰ ৰায়ত, তেওঁ কোৱা মতে সেই মানুহখিনি তেওঁৰ ৰায়ত, তেওঁলোকে যিহেতু তেওঁৰ অনুগ্ৰহত ভোটাধিকাৰ পাইছে, গতিকে তেওঁক ভোট দিব লাগে। এই কোৱাৰ উদ্দেশ্যটো হৈছে এইটো, ভোটৰ অংকত যিটো কথা কৈছে এইটোৱে এটা ব্যাপক ক্ষতি কৰিব। প্ৰথম কথা হৈছে এইটো এটা এণ্টি নেশ্যনেল এক্টিভিটি। এটা ৰেছপন্সিবল অফিচাৰে ভোটাৰ লিষ্টৰ নিচিনা এটা চেঞ্চিটিভ কথা যিটো লৈ পেলাই বিগত 40 বছৰে অসম তোলপাৰ হৈছে, অসমৰ যিমান ৰাজনীতি সেই ৰাজনীতিৰ 80% এই সন্দেহজনক নাগৰিকৰ ওপৰত ভিত্তি কৰি পেলাই ইয়াত ৰাজনীতি হৈছে। তেনে ক্ষেত্ৰত এই সৰল সোজা মানুহখিনিৰ ওপৰত আকৌ সন্দেহৰ আঙুলি টোওৱাটো এই সংখ্যালঘু অঞ্চলৰ কাৰণে এটা দুৰ্ভাগ্যজনক। নিঃসন্দেহে এই মানুহখিনি আকৌ হিয়াৰিং ফেচ কৰিব লগা হ'ব। কাৰণ তেওঁ দায়িত্বত থাকোঁতে যদি তেওঁ সঁচা হওক মিছা হওক তেওঁ হয়তো এইটো কৰিব পৰা নাই। কাৰণ এইটো একক এখতিয়াৰ নহয় এজন অফিচাৰৰ যে তেওঁ কাগজ পাতি নেদেখাকৈ তেওঁ কাৰোবাৰ নাম ভোটাৰ লিষ্টত সোমোৱাই দিছে। কাৰোবাৰ একক এখতিয়াৰ নহয়। এই আৰু তেওঁৰ ওপৰত আৰু অফিচাৰ থাকে, তলতো বহুত অফিচাৰ থাকে। এজন মানুহে আবেদন কৰোঁতে তাৰ লগত তেওঁৰ বৈধ নথিপত্ৰ, এজন প্ৰকৃত ভাৰতীয় নাগৰিকৰ সতি সন্ততি হিচাপে বৈধ নথিপত্ৰ লগত গাঁঠি দি পেলাই তেওঁ আবেদন কৰে এজন মানুহে তেওঁ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে। তেনে ক্ষেত্ৰত তেওঁৰ এই মন্তব্যটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আৰু তেওঁ যিটো মন্তব্য কৰিছে এইটো এণ্টি নেশ্যনেল, ৰাষ্ট্ৰদ্ৰোহিতা ক'লেও ভুল কৰা নহ'ব। তেওঁক আইনমতে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে, তেওঁক শাস্তি দিব লাগে। তেওঁ এজন প্ৰাৰ্থী হিচাপে ভোটাৰক প্ৰৰোচিত কৰাৰ কাৰণে যি ধৰণৰ মন্তব্য কৰিছে, নিয়মমতে তেওঁৰ কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব লাগে। তেওঁৰ নিচিনা এজন মানুহ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত, সংসদীয় ৰাজনীতিত অংশগ্ৰহণ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈ বিধানসভাত বিধান ৰচনা কৰা বা আইন প্ৰণয়ন কৰাৰ যোগ্যতা নাৰাখে, এই কথা তেওঁৰ বক্তব্যই প্ৰমাণ কৰিছে।